স্কুটিখন হৈছে এইখন আৰু ইয়াত এভিনিউজ বুলি এটা ধুনীয়াকৈ বেজিং আছে আৰু বাইকখনৰ স্পেচ চক কিমান আছে USB ইয়াত চাৰ্জাৰ আছে উইথ ইণ্ডিকেটেড লাইট আছে আৰু এতিয়া বাইকখনৰ এক্সজষ্ট নোটটো শুনাই আছোঁ বাইকখনৰ এক্সজষ্ট নোটটো কেনেকুৱা সো নমস্কাৰ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এতিয়া আছোঁ গোলাঘাটত আপোনালোকে আগৰ ভিডিঅ'টোত চাবলৈ পাইছে চাৰিয়াছ চুজুকিত আছোঁ গোলাঘাটৰ এডোখৰ বেঙেনাখোৱা চাৰিআলিৰ ওচৰতে আছে আৰু এতিয়া ভিতৰলৈ যাওঁ স্কুটিৰ ভিডিঅ' এটা বনাম আৰু স্কুটিখন হৈছে এইখন হৈছে এভিনিউজ 125 হয় চুজুকিৰ হয় এভিনিউজ 125 বাইকখনৰ একেবাৰে ফ্ৰণ্টৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু বাইকখনৰ ফ্ৰণ্টতো ফুল এগ্ৰেছিভ ডিজাইন হয় ইয়াত LED হেডলাইট আছে হাই বিম ল' বিম আছে আৰু ফ্ৰণ্টৰ ছাছপেনশ্যনডাল টেলিস্কোপিক ছাছপেনশ্যন হয় ইয়াত 1990 ছেকশ্যনৰ টায়াৰ আছে MF টায়াৰ হয় এলো হুইল আছে আৰু ইয়াত আপোনালোকে ডিস্ক ব্ৰেক পাব ইয়াত ডিস্ক ব্ৰেক আছে মেচিন কেলিপাৰ আছে বাইকখনৰ এভিনিউজৰ আপোনাৰ দুটা কালাৰ হয় এটা এইটো কালাৰ গ্ৰীণ টাইপ এইটো কালাৰ মোৰ বেছি পচন্দ হৈছে আৰু এটা ব্লেক ফুল্লি ব্লেকত আহে ইয়াত আপোনাৰ মেট কালাৰ পাব আৰু ইয়াত গ্লচি পাব চুজুকি বেজিং আছে ইয়াত এখন উইণ্ডশ্বিল্ড আছে সৰুকৈ ইয়াত বাল্ব ইণ্ডিকেটৰ আছে দুটা স্কুটিখনৰ লুকটো পূৰা এগ্ৰেছিভ হয় আৰু ছাইড ভিউটো চাব পাৰে ছাইড ভিউটো এনেকুৱা হয় বাইকখনৰ ইয়াত চুজুকি বেজিং আছে ইয়াত বেলি ভিউ এটা আছে আৰু বাইকখনৰ ইঞ্জিনৰ কথা ক'বলৈ যাওঁ এইখন হৈছে 125cc হয় 8.58 bhp পায় বাইকখনৰ ইঞ্জিনটো যিহেতু চুজুকিৰ ইঞ্জিন হয় আৰু খুব ৰিলায়েবল ইঞ্জিন হয় ইয়াত আপোনালোকে ফুৱেল কেপ পাব এইফালে ফুৱেল ভৰাব পাৰিব আৰু এইফালে ইণ্ডিকেটৰ আছে এইফালে হেল'জেন বাল্ব এইফালে নাম্বাৰ প্লেট হোল্ডাৰ আছে বাইকখনৰ ৱেইটটো হৈছে 106 kg মই আপোনালোকৰ স্পেচিফিকেশ্যন মোবাইলৰ পৰা চাবলগীয়া হৈছে আৰু বাইকখনৰ চিট হাইটটো হৈছে 780 mm চিট হাইট হয় বাইকখনৰ আৰু বাইকখনত আপোনালোকে পাব সেল্ফ ষ্টাৰ্ট আৰু এইফালে কিক ষ্টাৰ্টো আছে দুইটা পাব আৰু ইয়াত এভিনিউজ বুলি এটা ধুনীয়াকৈ বেজিং আছে ইয়াত গ্লচি ব্লেক কালাৰ আছে সেইটো ভাল লাগিছে বাইকখন আৰু এইফালে ৰিয়েৰ হাগাৰ এটা পাব ইয়াত মাত নালাগে সেইটো এটা ভাল ছিষ্টেম দিছে আৰু বাইকখনৰ বুট স্পেচটো চাই লওঁ এইটো কেনেকৈ খোলে আচ্ছা আৰু বাইকখনৰ স্পেচ চক কিমান আছে ইয়াত ধুনীয়াকৈ এটা হেলমেট আহিব আৰু এটা সৰু বেগ এটা আহিব ইয়াত স্পেচ ভালেমান ডিপ হয় এইটো এতিয়া বাইকখনৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰলৈ আহোঁ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো চাই লওক ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো একেই আপোনালোকৰ চুজুকি এতিয়া যিমানবোৰ বাইক আছে বা স্কুটি আছে চবৰে একে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ পাব ইয়াত আপোনালোকৰ স্পীড আছে ইয়াত অইল লেভেল আছে অইলটো মানে কিমান থাকে ইয়াত টাইম আছে ইয়াত ইঞ্জিন মালফাংচন লাইট আছে আৰু ইয়াত পাব আপোনালোকে হাই বিম ল' বিমৰ ছুইচ ইয়াত আছে ইণ্ডিকেটৰ ছুইচ আৰু ইয়াত আছে হৰ্ণটো এনেকুৱা হয় আৰু ইয়াত এটা ভাল বস্তু দিছে ইয়াত আপোনালোকে কিল ছুইচ আৰু সেল্ফ ষ্টাৰ্ট বটন একেলগে আছে সেইটো চাব পাৰে আৰু ইয়াত আপোনাৰ ব্ৰেকটো লক কৰিবলৈ এটা লিভাৰ আছে আৰু ইয়াত এটা সৰুকৈ বুট স্পেচ দিছে ইয়াত সৰুকৈ বুট আপোনালোকে মোবাইল ইয়াত চাৰ্জিং কৰিব পাৰে আৰু ইয়াত চুজুকি এটা ভাল ফিচাৰ দিছে ইয়াত কি মানে ইয়াত আপোনালোকে USB ইয়াত চাৰ্জাৰ আছে উইথ ইণ্ডিকেটেড লাইট আছে আৰু আপোনালোকে ভিষ্টমখনতো দেখিবলৈ পালে চাগে ইয়াত এটা মোবাইল ধুনীয়াকৈ সোমাই যাব আৰু ইয়াত এটা কেৰিং হুক আছে ফুট ৰেষ্টখন এটা বহুত মেচিভ হয় এইটো বহুত বহল হয় ইয়াত ধুনীয়াকৈ ভৰি থ'ব পাৰিব আপোনালোকে আৰু ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটোত আপোনালোকে ব্লুটুথ পেয়াৰ কৰিব পাৰিব আপোনালোকে বাইকখনৰ লগত মানে স্কুটিখনৰ লগত মোবাইলটো পেয়াৰ কৰি আপোনালোকৰ ইয়াত কল মেছেজ এনেকৈ চাব পাৰিব ইয়াত আৰু এতিয়া বাইকখনৰ এক্সজষ্ট নোটটো শুনাই আছোঁ বাইকখনৰ এক্সজষ্ট নোটটো কেনেকুৱা
গাইছ অথনি সুজুকি এভিনিছ 125খনৰ ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ আৰু ডাউন পে'মেণ্ট আৰু ফাইনেন্সৰ কথাটো কৈ দিওঁ। বাইকখনৰ দাম হৈছে অনুৰোধ পাইছে যে গোলাঘাটৰ 1,11,000 আৰু ডাউন পে'মেণ্ট দিব লাগিব। আপোনালোকে 30,000 মান ডাউন পে'মেণ্ট দিলে আপোনালোকে পাই যাব আৰু 4 বছৰ আপোনালোকে ফাইনেন্স কৰিব পাৰিব। আৰু বেছি ডিটেইলছত যদি জানিব বিচাৰে তেতিয়া একেবাৰে ডিলাৰৰ লগত কণ্টেক্ট কৰিব। মই ডিলাৰৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম। চ' সেইটো কথা, যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, যদি চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব। চ' লগ পাম এটা নতুন ভিডিঅ'ত। বাই বাই।